নাৰী নিৰ্যাতন বিষয়টো খুবেই গুৰুত্বপূৰ্ণ আৰু মই ভাবোঁ আমাৰ সমাজৰ প্ৰতিজনী নাৰীয়ে অনুভৱ কৰি অহা ই এটা সামাজিক সমস্যা। সেয়েহে ভাবিলোঁ মই মোৰ মনৰ ভাৱখিনি আপোনালোকৰ লগত আলোচনা কৰোঁ। মই সেইখিনি কথাই ক'ব বিচাৰিছোঁ যিখিনি মই অনুভৱ কৰি আহিছোঁ। আশা কৰিলোঁ আপোনালোকেও নিজৰ মতামত মোক দিব। নাৰী নিৰ্যাতন ক'ত হোৱা নাই? সত্য যুগৰে পৰা বৰ্তমান এই কলিকাললৈকে প্ৰতিটো সময় প্ৰতিকণ ক্ষণতেই এগৰাকী নাৰী ঘৰতেই হওক বা পৰতেই হওক নিৰ্যাতিত হৈ আহিছে আৰু হৈ থাকিব। আমাৰ সমাজ তেতিয়াও মনে মনে আছিল আৰু আজিও ঠিক মনে মনেই আছে। ৰামচন্দ্ৰ যাক আমি পূজো, তেওঁ সীতাৰ কাৰণে কিমান কষ্ট কৰি সাগৰত সেতু বান্ধি লংকালৈ গৈ ৰাৱণৰ লগত যুদ্ধ কৰি সীতাক উদ্ধাৰ কৰিছিল। আৰু সেই সীতাকেই সাধাৰণ লোকৰ কথা শুনি গৰ্ভাৱস্থাতে প্ৰেগনেণ্ট থাকোঁতেই সেই পিৰিয়ডটোততো আমাৰ সাধাৰণ মহিলাকো ৰেষ্টৰ প্ৰয়োজন, কিন্তু সীতাৰ কি হৈছিল? বনবাস। সেই সময়ৰ সমাজ ক'ত গৈছিল? কোনোৱে কয় ৰামচন্দ্ৰই বোলে সীতাৰ গৰ্ভাৱস্থাৰ কথা গমেই পোৱা নাছিল। তথাপিতো বনবাস, তাকো এগৰাকী মহিলাক। ৰামচন্দ্ৰক বনবাসত সীতায়ো সহযোগ কৰিছিল। লক্ষ্মণ বাৰু পুৰুষ, তেওঁৰ কথা নকওঁ। ৰামচন্দ্ৰই নিজৰ মানসিকতাক কি পৰিচয় দিছিল বাৰু সেই সময়ত? পুনৰবাৰ যেতিয়া পুত্ৰ লৱকুশৰ সৈতে ঋষিৰ আশ্ৰমৰ পৰা সীতাক ৰাজপ্ৰসাদলৈ আনিলে, আকৌ ৰাজসভাত অগ্নি পৰীক্ষা। ভগৱানৰ যুগতেই লক্ষ্মী মা বুলি ভাবি অহা সীতাৰ এনে অৱস্থা হৈছিল। দাপৰ যুগতো পাঞ্চালী নিৰ্যাতিত হৈছিল তেতিয়া, যেতিয়া দুঃশাসনৰ দ্বাৰা তেওঁৰ বস্ত্ৰ হৰণ কৰা হৈছিল কৌৰৱৰ ৰাজসভাত। তাত উপস্থিত থকা গণ্যমান্য লোকসকলৰ মানসিকতা স্বয়ং নিজৰ স্বামী এজনকৈও নহয় 5জনৰ মানসিকতা কেনেকুৱা আছিল বাৰু? পাশা খেলত নিজৰ পত্নীকো সামৰি লৈছিল তেওঁলোকে। কৃষ্ণই বস্ত্ৰ নিদিয়া হ'লে দ্ৰৌপদীৰ অৱস্থা সেই সময়ত কি হ'লহেঁতেন? এবাৰ ভাবকচোন। ভাবিলেই ভয় লাগে। এইখনেই আমাৰ সমাজ। ক'ত ভুল হ'ল নাজানো, কিন্তু এগৰাকী নাৰী সঁচাই পাপৰ ফলতেই জন্ম লয় যেন লাগে। কেতিয়াবা শুনিছেনে নাৰীৰ প্ৰধান শত্ৰু? হয়, কথাটো কিন্তু মোৰো কেতিয়াবা সঁচা যেনেই লাগে। এখন সুস্থ সমাজ গঢ়াত প্ৰধান ভূমিকা লয় এগৰাকী নাৰীয়ে, এগৰাকী মাতৃয়ে নিজৰ সন্তানক নাৰীসকলক সন্মান কৰিবলৈ নিশিকায় কাৰণেই চাগে আজি সমাজখনৰ এনে অৱস্থা বুলি মই ভাবোঁ। আপোনালোকে কি ভাবে? আকৌ কেতিয়াবা ভাবোঁ, যিখন ঘৰত এগৰাকী নাৰীক নাৰী হিচাপে সন্মান কৰা নহয়, যিখন ঘৰত এগৰাকী নাৰীক সদায় বিভিন্ন কাৰণ উলিয়াই দলিত বা অপমানিত কৰা হয়, সেইখন ঘৰৰে সন্তানে কিন্তু ডাঙৰ হৈ সেই একেখিনি কামকেই যে পুনৰাবৃত্তি নকৰিব, তাৰ কিন্তু কোনো নিশ্চয়তা নাই। আকৌ যি স্বামীয়ে পত্নীক ভাল ব্যৱহাৰ নকৰে, সদায়ে সন্তানৰ সন্মুখতে মাকক গালি ধমক দিয়ে, সেই সন্তানেও কিন্তু মাকক তেনে ব্যৱহাৰেই কৰা মই দেখিছোঁ। আৰু যি স্বামীয়ে পত্নীৰ লগত সহযোগিতা বজাই ৰাখে, নাৰী হিচাপে পত্নীৰ মৰ্যাদাখিনিক সন্মান কৰে, তেনে ঘৰৰ সন্তানেও কিন্তু নিজৰ মাতৃক তেনেকুৱাই সন্মান কৰে। পিতৃ মাতৃসকল, আপোনালোকে এই কথাটো কিন্তু অলপ ভাবিবচোন। এখন ঘৰৰ প্ৰতিজন সদস্যই সজাগ হ'ব লাগে নৈতিকতাৰ ক্ষেত্ৰত। কাৰণ এজন সন্তানে সৰুৰে পৰা যি দেখি আহে সি তাকেই শিকে আৰু ডাঙৰ হৈ তাকেই কৰে। ধৰি লওক এজন সন্তানে সৰুৰে পৰা দেখি আহিছে তাৰ মাকক দেউতাকে কৰা বেয়া ব্যৱহাৰ, তাৰ মাকে তাৰ আইতাকক কৰা বা ঘৰখনৰ কোনো সদস্যক কৰা অত্যাচাৰ, তাৰ মাকক আইতাকে কৰা বেয়া ব্যৱহাৰ বা তাৰ ঘৰখনে অন্য কাৰোবাক কৰা বেয়া ব্যৱহাৰ বা ঘৰখনৰ মানুহৰ অন্য এখন ঘৰৰ প্ৰতি থকা বেয়া চিন্তা ভাৱনায়ো এজন সন্তানৰ মানসিকতাৰ ওপৰত বহুখিনি প্ৰভাৱ পেলায়। আৰু ভৱিষ্যতলৈ সেই মানসিকতাৰ ফলতেই চাগে তেনে সন্তানে এগৰাকী নাৰীক নাৰী হিচাপে সন্মান কৰিবলৈ পাহৰি পেলায়। হয়তো কেতিয়াবা কিছুমান পৰিস্থিতিৰ সন্মুখীন হৈ
নিজকে কণ্ট্ৰল কৰিব নোৱাৰি তেনে সন্তানেই ক্ৰিমিনেল হৈ পৰে। নাৰীক মৰমৰ প্ৰতীক বুলি কোৱা হয়, কিন্তু যদি নাৰীয়ে নিজৰ স্বামী বা সন্তানৰ প্ৰতি থকা নিজৰ দায়িত্ব মৰমেৰে ভৰা কৰ্তব্যখিনি পালন কৰাত অসমৰ্থ হয়, তেতিয়াই কিন্তু সন্তান আৰু স্বামীৰ মানসিকতাৰো স্খলন ঘটে। শাহু বোৱাৰীৰ কথাখিনি বাৰু আজি নকওঁ, অন্য এদিনলৈ থলোঁ। আৰু থাকিল আমাৰ পুৰুষ প্ৰধান এই সমাজখন। সমাজ এখন কিন্তু নিজে নিজে এদিনতে গঠন হোৱা বস্তু নহয়। তুমি আমি সকলো মিলিয়েই কিন্তু এখন সমাজ হয়। আমাৰ সমাজখনৰ প্ৰত্যেকজনেই যদি নাৰীসকলক আগবাঢ়ি যোৱাত সহায় কৰে, নাৰী আৰু পুৰুষৰ মাজত থকা এই বিভেদৰ ৱালখনক যদি ভাঙি চুৰমাৰ কৰি দিয়ে, শাৰীৰিকভাৱে হ'লেও মানসিকভাৱে কিন্তু নাৰী পুৰুষৰ সমানেই। প্ৰকৃতিগত হ'লেও নাৰীৰ ত্যাগখিনিক যদি সকলো পুৰুষেই উপলব্ধি কৰে, সন্মান জনায়, তেতিয়াহ'লে কিন্তু এখন সুস্থ সমাজ গঢ়ি উঠাত কোনো বেয়া শক্তিয়ে বাধা আনিব নোৱাৰে। আৰু আমি নাৰীসকলো যদি মা দুৰ্গাৰ দৰে সাহসীয়াল হওঁ, শুদ্ধ হওঁ, নিকা হওঁ, স্বচ্ছ হওঁ, মানসিকভাৱে সবল আৰু পৰিষ্কাৰ হওঁ, তেন্তে নিশ্চয়েই নাৰীসকলৰ ওপৰত হৈ অহা নিৰ্যাতন অলপ হ'লেও কমিব বুলি মোৰ বিশ্বাস। যিখন হাত এগৰাকী নাৰীক অপমান কৰিবলৈ উঠিছিল, সেই একেখন হাতেই এদিন নাৰীসকলক সন্মান আৰু সহায় সহযোগিতাৰ বাবে আগবাঢ়ি আহিব।